নমস্কাৰ বন্ধুসকল, উপেন্দ্ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ, যিবোৰ ফ্ৰেণ্ড পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক যাতে পাই থাকে ডাইৰেক্টলি। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ য'ত ৰিচেণ্টলি 2-3 মাহ আগতে হৈ যোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ ৰিচেণ্ট আপডেট লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। চ' আপোনালোকলৈ এটা অনুৰোধ যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে আপোনালোকক জনাব বিচাৰিছোঁ বন্ধুসকল যে ইয়াৰ কাট অফ কিমানলৈকে এক্সপেক্টেড যাব পাৰে সেইবিলাকৰ সম্পূৰ্ণ তথ্য আপোনালোকক মই জনাব চেষ্টা কৰিম। আপোনালোকে নিশ্চয় গম পাইছে বন্ধুসকল যে মোক কমেণ্ট ছেকশ্যনত যিহেতু বহুতো ফ্ৰেণ্ডে সুধি আছে যে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ য'ত গ্ৰেড 3 গ্ৰেড 4 এক্সামটোৰ ৰিজাল্ট কেতিয়ালৈকে ডিক্লেয়াৰ হ'ব। সকলোৱে এক্সপেক্ট কৰি আছে যাতে অতি সোনকালে ৰিজাল্ট ডিক্লেয়াৰ হওক বুলি। তেওঁলোকক মই জনাব বিচাৰিছোঁ যে মই আপোনালোকক এটা লিংকত দিয়া আছে, ডিছক্ৰিপশ্যন বক্সত চাব পাৰিব। তাৰ পৰা আপোনালোক তাত নাম্বাৰ দিয়া আছে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ডাইৰেক্টলি কণ্টেক্ট নাম্বাৰ দিয়া আছে। মই তাত কল কৰা হৈছে, কল কৰি জানিব পাৰিছোঁ যে মাঘ বিহুৰ আগে বা মাঘ বিহুৰ পিছত ৰিজাল্ট ডিক্লেয়াৰ হোৱাটো 100% চান্সেছ আছে। অলৰেডি মই আপোনাক আগৰ ভিডিঅ'টো জনাইছোঁ যে ৰিজাল্ট 2nd উইক জানুৱাৰীত দিয়াৰ সম্ভাৱনা আছে বুলি। চ' আপোনালোকে যদি নিজেও যদি জানিব বিচাৰে কল কৰি দিব, কল কৰি সুধিব পাৰিব। আপোনালোকে সোধক কেতিয়াকৈ ৰিজাল্ট দিব পাৰে মে বি। আৰু লগত জনাব বিচাৰিছোঁ ইয়াৰ যোনটো কাট অফ জেনেৰেল কেটেগৰী, যিহেতু আপোনালোকে নিশ্চয় গম পাইছে পেপাৰ ইমান টাফ নাছিলে আৰু ইজি নাছিলে, মডাৰেট আছিলে। আৰু ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অফ ফেমিলি ৱেলফেয়াৰৰ এক্সপেক্টেড কাট অফ মতে যে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ কাট অফ বেছি নাযাব। জেনেৰেল কেটেগৰী 80+ থাকিব আৰু OBC কেটেগৰীৰ কাৰণে 75 to 80লৈকে থকাৰ সম্ভাৱনা আছে। SC কেটেগৰীৰ কাৰণে 70 to 75 থকাৰ সম্ভাৱনা আছে আৰু লগতে ST কেটেগৰীৰ কাৰণে 65 to 70 ভিতৰত থাকিব। আৰু হিলছৰ কাৰণে 60+ মে বি থকাৰ সম্পূৰ্ণ চান্স আছে। এইটো হয় আনঅফিচিয়েল হয়, এইটো এক্সপেক্টেড হয়, তো অফিচিয়েল নহয়। তো মে বি ইয়াতে 2-3 মাৰ্ক বাঢ়িবও পাৰে, কমিবও পাৰে। চ' আপোনালোক নিশ্চিন্ত মনে থাকক। যিবোৰ ফ্ৰেণ্ড 65 এবাৰ মাৰ্ক মানে পাব বুলি এক্সপেক্টেড কৰিছে তেওঁলোকে নেক্সট পেজৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। চ' বন্ধুসকল, সেইকলৈ আপোনালোকক মই জনাব বিচাৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব যিবোৰ ফ্ৰেণ্ডে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ এক্সাম দিছে। আৰু পুনৰ আহিম নতুন এটা আপডেট লৈ নেক্সট ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ জনাব চেষ্টা কৰিম। চ' বন্ধুসকল, আজিলৈকে ইমানেই, ধন্যবাদ।